আজি দেউৰী জনগোষ্ঠীৰ বহাগ বিচু উখল মাখল ৰাজ্যৰ দেউৰী আতিগু আজি বহাগ মাহৰ প্ৰথম বৃহস্পতিবাৰ অৰ্থাৎ আজিৰ পৰা অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে বহাগ বিচু। যোৱাকালি দেউৰী গাঁওসমূহৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে দেওশালৰ কুন্দিমামাৰ পৰা বিহু আশীৰ্বাদ বিচাৰি গোটেই ৰাতি যুৱকসকলে বিহু মৰাৰ উপৰিও আজি পুৱা বোকা খেলৰ লগতে দীঘিলতি মাখিয়তী আৰু গৰুৰ ছাটৰে গৰু ধুৱায়। বিশেষকৈ অসমৰ সৰ্বাধিক দেউৰী লোকসকলৰ বসতিস্থল নাৰায়ণপুৰৰ বৰদেউৰী আতিগুত কাছিকটা আতিগুত পিছলা কিনাপথাৰৰ মাজৰ চাপৰি আৰু বাঁহগৰা আতিগু অৰ্থাৎ গাঁৱত ব্যাপক তথা উলহ মালহেৰে বিহুটি উদযাপন কৰা দেখা গৈছে। উল্লেখযোগ্য যে কোনো গাঁৱত 7 দিনীয়াকৈ আৰু কোনো গাঁৱত 12ৰ পৰা 16 দিনীয়াকৈ উদযাপন কৰা এই বিহুটি দেউৰী লোকসকলে অতি উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হয়। আনহাতে দেউৰী সম্প্ৰদায়ৰ এই কৃষিভিত্তিক বিহুৰ উপলক্ষে বিশিষ্ট সমাজকৰ্মী কামাণ্ডাৰ দেউৰী অসমবাসীলৈ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে। নাৰায়ণপুৰৰ পৰা কেমেৰা পাৰ্চন জলেন দেউৰীৰ সহযোগত গোপাল গোৱালাৰ ৰিপৰ্ট বিটিভি টাইম অসম। এই পৰম্পৰা কেনেধৰণে ৰক্ষা কৰিছে আমাৰ সমাজ বৰ কৰিব নেকি? কি আপোনালোকে বোকা বিজয় মাৰিছে কি দিছে মাৰিছে আৰু কি কৰিব আপোনালোকে? আমাৰ দেওঘৰত যাত্ৰা কৰা হয় বিহু দেউৰী বিহু হিচাপে দেউৰী দেওঘৰৰ পৰা বিহু মাৰি আহি আমি ঘৰৰ চোতালত বোৱাৰী জীয়ৰী সকলো মিলি এনেকৈ বহাগ বিহু খেলা হয়। ইয়াৰ পিছত কি কৰিব আপোনালোকে? ইয়াৰ পাছত আমি ঘৰে ঘৰে গৈ পৰিষ্কাৰ হৈ কাৰণে আমি শাক পাচলি ভাত চব্জি বনাই আমি মাছ মাংস সান্দহ গুড়ি পিঠা সকলো দি আমি লৰাই দিয়া হয় পাছফালে। এতিয়াতো আমাৰ এইবাৰ বহুত ধুনীয়া বিহু হৈছে, হুঁচৰি লৈছে। আবেলি 12:30 বজাৰ পৰা আমি আকৌ বিহু বাজে হুঁচৰি মাৰিব যাব।